সো হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। বহুত দিনৰ মূৰত বুলি নকওঁ, চ' 1 বছৰ বা 2 বছৰৰ মূৰত আৰু আহিলোঁ ভিডিঅ'লৈ। কিন্তু এইটো কোনো ধৰণৰ ব্লগ নহয় বা কোনো ধৰণৰ একো ভিডিঅ' নহয়, জাষ্ট এইটো আপোনালোকৰ লাভৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল কি, আপোনালোকে যেন ধৰ এইটো যোনটোৰ কথা মই ক'ব যাই আছোঁ সেইটোৰ বিনিময়ত আপোনালোকে বহুতো লাভ পায়। কিন্তু আৰম্ভ কৰাৰ আগত আপোনালোকক জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ। সেই কথাটো হ'ল কি, এই ভিডিঅ'টো জাষ্ট ছোৱালীৰ কাৰণে হা, মানে বয়জো চাব পাৰিব যাৰ গাৰ্লফ্ৰেণ্ড আছে, ঠিক আছে, ল'ৰাও চাব পাৰিব যাৰ গাৰ্লফ্ৰেণ্ড আছে, বুজি পাইছে? এতিয়া আপোনালোকক তাৰ আগতে মই আপোনালোকক জাষ্ট প্ৰুফ দেখাওঁ। মই কেইটা অৰ্ডাৰ কৰিছোঁ। চব অৰ্ডাৰ তাৰপৰা মই এক কোনোবা খুলি দেখাই দিলোঁ আপোনালোকক। এটা খোলাই আছে, এইটো খোলা আছে, এইটো দেখোন। ফাৰ্ষ্ট অফ অল আপোনালোকে এটা কাম কৰক, এই যোনটো দেখিছে না, আপোনালোকে চাব পাৰে ইয়াতে কেছ কালেকশ্যন আপোনালোকক লেখা আছোঁ মই, কেছ কালেকশ্যন। এই চাওক 3 টকা লেখা আছে, যদি দেখিব পাৰিছে 3 টকা এটা লেখা আছে। এইটো ওলাইছোঁ, এইটো মই চাইড কৰি দিওঁ, দেখিব পাৰে এই টাইপৰ পেকেজিঙত আহিব। এইটো চাওক, এইটো ডিজাইন টাইপৰ আহিব, দেখিছেনে? এইটো ডিজাইন টাইপৰ আহিব ছোৱালীৰ কাৰণে। আৰু এটা দেখাই দিওঁ, চিলবেগ মাৰা আছে, চিলবেগ মাৰা আছে পুৰা। খুলিছোঁ, কি বা চাই লওঁ। এই হিচাপত আহিব, কাপোৰটো চাব পাৰে। কোৱালিটি অলপ ভালে আহিছে, কেনেকুৱা কি আহিব। ভাল লাগিছে চাওক। আৰু এটা দেখাই দিওঁ, চাব পাৰে পুৰা টেষ্ট। আৰু য'ত দেখাই দিওঁ, অলপ কিবা অলপ ভাল লাগিছে, ভাল লাগিছে। এইটো চাওক, 0 টকাত কাপোৰ, দেখিছেনে? এইটো চ' আপোনালোকে যদি ল'ব বিচাৰে, মই ইয়াতে স্ক্ৰীন দি দিম, আপোনাৰ ষ্টেপ বাই ষ্টেপ কৰি যাব, বেলেগেও কৰিব লাগে, সেই ষ্টেপে মতে আপোনালোকে কৰি যাব আৰু আপোনালোকেও 0 টকাত কাপোৰ কিনিব পাৰিব। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আপোনালোকক মই লিংক এটা দি দিম, ডিছক্ৰিপশ্যনত থাকিব, সেইটো লিংকটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগত আপোনালোক প্লে' ষ্ট'ৰত লৈ যাব, প্লে' ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পাছত আপোনালোকে ইয়াতে নাম্বাৰটো দিব লাগিব। মই যেনেকৈ নাম্বাৰটো ফিল আপ কৰি আছোঁ, ইয়াতে আপোনালোকে নাম্বাৰটো ফিল আপ কৰি ল'ব। নাম্বাৰটো ফিল আপ হোৱাৰ পাছত আপোনালোকৰ ইয়াতে ইমেইল এটা লাগিব আৰু তাত আপোনাৰ নাম লাগিব আৰু আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰা হোৱাৰ পাছত তাৰপাছত আপোনালোকৰ যোনটো ফোন নাম্বাৰ দিছে তাতে এটা OTP আহিব। সেইটো আপোনালোকে OTPটো দি দিব। দি দিয়াৰ পিছত আপোনালোকৰ স্ক্ৰীনত এনেকৈ আহি যাব এপটোৰ লগত। তাৰপিছত তলত যে আছে আপোনালোকৰ জইন নাও, তাত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ আগতে মই আপোনালোকক কৈ দিওঁ, আপোনালোকে যদি ইনষ্টাত মানে আপোনালোকৰ যদি ফেক একাউণ্ট নাই, আপোনালোকে এটা ফেক একাউণ্ট ক্ৰিয়েট কৰি ল'ব, যিটো আপোনালোকে জিমেইল দিয়ে লগ ইন কৰিব লাগিব, বুজি পাইছে? আপোনালোকে জিমেইল দিয়ে আপোনালোকে এটা একাউণ্ট খুলি ল'ব। যদি ফেক একাউণ্ট আছে ভালে কথা, পাছপৰ্ট আৰু ইউজাৰ নেমটো লাগিব। তলত আছে জইন নাও, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাতে আহি যাব, অলপমান লোডিং হ'ব, তাৰপিছত আহি যাব এগ্ৰি টু জইন দ্য ভাইবছ, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাৰপিছত আৰু এটা ইণ্টাৰফেচ খোলা যাব, তাতে আছে আপোনালোকৰ জইন নাও, জইন টুডে বুলি আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইনষ্টাগ্ৰামৰ ফেচ খোলা যাব। ফেচ খোলাৰ পিছত আপোনালোকে তাতে ইনষ্টাগ্ৰাম যদি ইউজাৰ নেম আৰু সেইটো আপোনালোকৰ পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি ল'ব, যেনেকৈ মই কৰিছোঁ। তাৰপিছত চেক মাৰি দিব, চেভ ইনফো। তাৰপিছত ক্ৰিয়েটৰটো চিলেক্ট কৰিব। ক্ৰিয়েটৰ চিলেক্ট কৰাৰ পাছত আপোনালোকে যি কেটেগৰী চিলেক্ট কৰে, মই যেনেকৈ চিলেক্ট কৰি গৈছোঁ চেম টু চেম আপোনালোকে সেনেকৈ কৰি যাব, যেনেকৈ কৰিছোঁ। তাৰপিছত কণ্টিনিউ মাৰিবা। কণ্টিনিউ মাৰাৰ পিছত অলপ টাইম ৱেইট কৰিবা, তাৰপিছত ডান মাৰি দিবা। তো এলাও মাৰি
অলপমান লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকে আহি গ'ল, দেখিছেনে 500 টকা আহি গৈছে। তাৰ পাছত আপোনালোকে এইটো কাটি দিব। কটা হোৱাৰ পিছত আপোনালোকে এইটো যোনটো আপোনালোকে কুপন দেখিছে সেইটো টেপ কৰি দিব, কপি হৈ যাব। কপি হোৱাৰ লগে লগে আপোনালোকে মই যেনেকৈ চেম টু চেম কৰিছোঁ চেম টু চেম আপোনালোকে কৰি যাব। তাৰপাছত আপোনালোকে ইয়াতে যোনটো ফিল্টাৰ আছে তাতে অপশ্যনত ক্লিক কৰিব। এটা বাজেট আছে সেইটো ক্লিক কৰিব, 500টো যোনটো আছে। তাৰপিছত চাব ইয়াতে আপোনালোকক কি ভাল লাগে। যেনেকৈ মই আপোনালোকক এটা চিলেক্ট কৰি দেখাই আছোঁ। এতিয়া মেন্সৰো আছে, কিন্তু মেন্সৰ কাম নাই। মই বহুত ট্ৰাই কৰিছোঁ কিন্তু নিদিয়ে মেন্সৰ, অনলি গাৰ্লছৰ কাৰণে। চাওক মই এটা ড্ৰেছ চিলেক্ট কৰিছোঁ জাষ্ট আপোনালোকক দেখাবৰ কাৰণে। তাৰপিছত মই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছত আপোনালোকে তাতে যোনটো এড টু বেগ আছে সেইটো ক্লিক কৰিব। অলপ লোডিং ল'ব। তাৰপিছত ভিউ টু বেগ আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰাইচটো হাই দেখাই আছে। আপোনালোকে দেখা আছে মোৰ তাত দেখা আছে 449 আৰু আপোনালোকে দেখিছে ইয়াতে প্ৰাইচটো হাই হৈছে। চ' আমি এটা কি কৰিম, যোনটো এপ্লাই কুপন আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে যোনটো কপি কৰিছিলে সেইটো বহাই দিব। বহাই পেলাই আপোনালোকে চাব পাৰে আপোনালোকৰ ডিছকাউণ্ট কুপন লাগি গৈছে। লাগি যোৱাৰ পাছত আপোনালোকে বেলেগো কৰিব, যেনেকৈ অৰ্ডাৰ কৰে ছেইম সেই টাইপৰ অৰ্ডাৰ কৰিব। জাষ্ট আপোনালোকে আগতে এড্ৰেছটো বহাই ল'ব। মই যেনেকৈ বহাই লৈছোঁ এড্ৰেছটো, আপোনাৰ যি এড্ৰেছ সেইটো হিচাপত বহাই ল'ব। মই বহাই লৈছোঁ। বহাই লৈ কেছ অন ডেলিভাৰীত আপোনালোকে অৰ্ডাৰ প্লেচ কৰি দিব। চাব পাৰে এইটো পইচাটো কিমান দেখাই আছে। প্লেচ হোৱাৰ পিছত আপোনালোকৰ তাৰিখটো দেখাব কোনদিনা আপোনালোকে পাব। তাৰে আগতে আহিব, যেনেকৈ মোৰ আগতে আহিছে আপোনালোকে তাৰে আগতে পাব। তাৰপৰা আপোনালোকে এটা ৰেটিং দিব। তো গাইজ আপোনালোকৰ লাভৰ ভিডিঅ' এয়ে আছিল। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা বেছিক আপোনালোকৰ ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি অৰ্ডাৰ কৰে, যদি মোৰ লিংকেৰে আপোনালোকে অৰ্ডাৰ কৰে, কৰাৰ পাছত আপোনালোকে বেলেগ একো কৰিব নালাগে। জাষ্ট আপোনালোকে এটা ষ্টৰিত লগাব যে মই অৰ্ডাৰ কৰিছোঁ, বা অৰ্ডাৰ অহাৰ পাছত আপোনালোকে অৰ্ডাৰটোৰ লগত চেল্ফি এটা উঠি মোক মেনশ্যন কৰি দিব। মেনশ্যন কৰাৰ পাছত মই ষ্টৰি বেক 100% দিম। আৰু এনেকুৱা ভিডিঅ' লাগে যদি মোক নিশ্চয় কমেণ্টত ক'ব। আৰু আপোনালোকে ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই ফ'ল' কৰি থৈ দিব। আজিৰ কাৰণে বাই, আৰু বেলেগ দিনা আপোনালোকক লগ পাই আছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এইটো কোনো ধৰণৰ মোৰ প্ৰমোশ্যন নহয়। যদি প্ৰমোশ্যন হ'লেও মই আৰু এনেকৈ কাৰো ক'ব নোৱাৰিলোঁ হয়। চ' এইটো প্ৰমোশ্যন নহয়, জাষ্ট আপোনালোকৰ লাভৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। থেংক ইউ।